ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল এছটেক আছামিজ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে আপোনাৰ যদি আয়ুষ্মান ভাৰত কাৰ্ডৰ নাম থাকে তেনেহ'লে আপুনি লাভ কৰিব প্ৰতি বছৰে 5 লাখ টকাৰ সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা। কেনেকৈ চেক কৰিব লিষ্টখনত আপোনাৰ নামটো আহিছে না নাই আৰু কেনেকৈ জানিবলৈ আজিৰ ভিডিঅ'টো কতো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিবা। যদি এই ভিডিঅ'টো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক সকলো সময় পাই থাকিবলৈ। তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট। প্ৰথমে মোবাইলত গুগল বা ক্ৰম ব্ৰাউজাৰ অপেন কৰি লোৱাৰ পিছত লিখি দিবা আয়ুষ্মান ভাৰত কাৰ্ড লগইন। ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, তাত গৈ চেক কৰিব পাৰিবা। দেখিবা প্ৰথমতে আহি গৈছে লিংক এটা, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পাছত দেখিবা এনে এটা পেজ খোল খাইছে যে মোবাইল নম্বৰ, তাৰপিছত আহিছে ইণ্টাৰ দ্য কেপচাটো সম্পূৰ্ণকৈ বহাৰ পিছত জেনেৰেট OTP, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পাছত ইয়াতে আপোনাৰ মোবাইলত OTP আহি যাব, 6টা ডিজিটৰ OTP আহিব। OTP অহাৰ পিছত তাৰপিছত ছাবমিট বাটনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত দেখিব প্ৰথমতে আহি গৈছে ছিলেক্ট ষ্টেট, ইয়াতে নিজৰ ৰাজ্যটো ইয়াতে ক্লিক কৰি দিবা। অপশ্যন আহিব ছিলেক্ট ষ্টেট, ইয়াতে ক্লিক কৰি দিবা। যিকোনো ৰাজ্য আহি গৈছে। তাৰপিছত দেখিবা ছিলেক্ট কেটেগৰী, যে সার্চ বাই নেম, সার্চ বাই HSD নাম্বাৰ, সার্চ বাই ৰেচন কাৰ্ড, সার্চ বাই মোবাইল নম্বৰ, যিকোনো এটা ইয়াতে ক্লিক কৰি দিবা। অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আহি যাব মই HSD নাম্বাৰটো ব্যৱহাৰ কৰিছোঁ। তাৰপিছত সার্চ বাটনটোত ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত দেখিবা তলত সার্চ ৰিজাল্টটো আহি গৈছে সম্পূৰ্ণকৈ। এতিয়া লিষ্টখন সম্পূৰ্ণকৈ ডিটেইলছ চাবলৈ কি কৰিব লাগিব চাই লোৱা। দেখিবা প্ৰথমতে দেখিবা যে ফেমিলি ডিটেইলছ, ইয়াতে ক্লিক কৰি দিবা। ফেমিলি ডিটেইলছত ক্লিক কৰাৰ পাছত এতিয়া ক্লিক কৰি দিবা। ক্লিক কৰাৰ পাছত দেখিবা সম্পূৰ্ণকৈ লিষ্টখন ওলাই আহিছে। দেখিছা সম্পূৰ্ণকৈ লিষ্টখন ওলাই আহিছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা, লগতে ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক সকলো সময় পাই থাকিবলৈ।